হাই গাইজ, গুড ইভিনিং ফ্ৰেণ্ডছ। আজি আমাৰ লগত আছে দুটা পানীৰ বটল। আমি এই পানীৰ বটল দুটা আমি এতিয়া চেলেঞ্জ কৰিম। আমি দুজনে খাম দুটা বটল 30 ছেকেণ্ডৰ ভিতৰত আমাৰ খাব লাগিব। আৰু আমাৰ এটা গিফ্ট এটা আছে, কুৰকুৰি পেকেট এটা। যোনে 30 ছেকেণ্ডৰ ভিতৰত খাই কিনে শেষ কৰিব পাৰিব তেতিয়া এই কুৰকুৰিটো পাব। এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰোঁ। মোবাইলত টাইমটো ছেট কৰি লওঁ আমি 30 ছেকেণ্ডৰ। টাইমটো ছেট কৰা আছে, ঠিক আছে। এতিয়া এইটো থওঁ। টাইম ষ্টাৰ্ট। তো চাফা কৰি দিলো, পানী চেচ। এছা 30 ছেকেণ্ড নালাগে। এতিয়া কুৰকুৰিটো 13 ছেকেণ্ড হাতত থাকোঁতে পানী খাই খতম। এতিয়া কুৰকুৰিটো আমি ভগাই খাম। ভগাই খাব লাগিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আমাৰ আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ, ধন্যবাদ। জয় অসম। বাই বাই।